নমস্কাৰ বন্ধুসকল, জ্ঞান বৃক্ষ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা ভেকেঞ্চি ৰিলেটেড পষ্ট লৈ আহিছোঁ। এই এডভাৰটাইজমেণ্টটো ওলাইছিলে 30 ছেপ্টেম্বৰ 2020 স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। ইয়াতে বিভিন্ন ধৰণৰ ভেকেঞ্চি আছে দেখিবলৈ পাইছে। প্ৰথমটো আছে ৰেফ্ৰিজাৰেটৰ মেকানিক, এটা ভেকেঞ্চি আছে। চেলাৰী আপোনাৰ স্কেল পে আছে 14,000 to 60,500 উইথ গ্ৰেড পে 7,600। ছেকেণ্ডত আপোনাৰ পোষ্ট আছে ANM অক্সিলাৰী নাৰ্ছ এণ্ড মিডৱাইফছ 545 পোষ্ট। বহুত ধুনীয়া। আমাৰ যিসকল নিবনুৱা আছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা সুখবৰ। ইয়াৰে আপোনাৰ গ্ৰেড স্কেল অফ পে আছে 14,000 to 60,500। মোটামুটি সকলোৰে ছেইম গ্ৰেড পে'টো খালি বেলেগ, গ্ৰেড পে'টো অলপ বেলেগ হ'ব, বাকীবোৰতো সকলো ছেমেই আছে। কম্পিউটাৰৰ আছে 16টা পোষ্ট, জুনিয়ৰ এছিষ্টেণ্টৰ 8টা আছে, ফিল্ড ৱৰ্কাৰ, ছ'চিয়েল ৱৰ্কাৰ এইটো ওলাইছিলে ৰিচেণ্টলি, আকৌ ইয়াতে পোষ্ট এৰা হৈছে। ফিল্ড ইভেলুৱেশ্যন ৱৰ্কাৰ 3টা পোষ্ট আছে, ষ্টেন'টাইপিষ্ট 7টা পোষ্ট, লেবৰেটৰী টেকনিচিয়ানৰ 3টা পোষ্ট। এইকেইটাৰ আপোনাৰ চেলাৰীৰ স্কেলটো ছেমেই হয় 14,000 to 60,500 অন গ্ৰেড পে'টো 6,200। এতিয়া আহিছোঁ আমি মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনলৈ। ফাৰ্ষ্ট পোষ্টটো আছিলে আপোনাৰ ৰেফ্ৰিজাৰেটৰ মেকানিক। এইটো পোষ্টত আপোনাৰ লাগিব HS পাষ্ট উইথ ITI ডিপ্ল'মা ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। ছেকেণ্ড পোষ্টটো আছে অক্সিলাৰী নাৰ্ছ এণ্ড মিডৱাইফছ। এইটো ANM ট্ৰেইনিং কৰা হ'ব লাগিব, অসম গভৰ্ণমেণ্টৰ ৰিকগনাইজ আৰু ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড আছাম নাৰ্ছিং কাউন্সিল ৰেজিষ্টাৰ্ড হ'ব লাগিব যিসকলে কৰিব বিচাৰে। নেক্সট পোষ্টটো আছে কম্পিউটাৰৰ পোষ্টটোত আছে আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো হ'ব পাৰে, গভৰ্ণমেণ্ট ৰিকগনাইজ হ'ব লাগিব উইথ এ কম্পিউটাৰ ডিপ্ল'মা অন 6 months। নেক্সট পোষ্টটো আছে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট। এইটো ছেম গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো আৰ্টছ ছায়েন্স বুলি কথা নাই, লগতে 6 months ডিপ্ল'মা থাকিব লাগিব। নেক্সট পোষ্টটো আছে আপোনাৰ ফিল্ড ৱৰ্কাৰ, ছ'চিয়েল ৱৰ্কাৰ। HSLC পাছ হ'লেই হ'ব, HS পাছ হ'লেই হ'ব আৰু 6 months ডিপ্ল'মা লাগিব কম্পিউটাৰত। ঠিক আছে। 6 নম্বৰ পোষ্টটো আছে আপোনাৰ ফিল্ড এণ্ড ইভেলুৱেশ্যন ৱৰ্কাৰ। এইটো HS পাছ কৰা হ'লেই হ'ব, 6 months কম্পিউটাৰ ডিপ্ল'মা এখন লাগিব। ষ্টেন'টাইপিষ্টত আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন আৰ্টছ, কমাৰ্চ অৰ ছায়েন্স ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট, ডিপ্ল'মা ইন ষ্টেন'গ্ৰাফি ফ্ৰম ITI হ'ব লাগিব। নেক্সট আছে আপোনাৰ লেবৰেটৰী টেকনিচিয়ানৰ পষ্ট। এইটো HS পাছ হ'ব লাগিব, ডিপ্ল'মা চাৰ্টিফিকেট ল'বলৈ থাকিব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা লেবৰেটৰী টেকনিচিয়ানৰ। নেক্সট আহিছোঁ আমি ৰিজাৰ্ভেশ্যনলৈ। ৰিজাৰ্ভেশ্যন ইয়াতে SC, ST, OBC, EWS সকলোৰে কাৰণে ওমেন কেণ্ডিডেটসকলক ৰিজাৰ্ভেশ্যন দিয়া হ'ব গভৰ্ণমেণ্টৰ ৰুল মতে। এতিয়া আহিছোঁ আমি এজলৈ। কেণ্ডিডেটৰ বয়স 18 বছৰৰ পৰা 40 বছৰলৈ হ'ব লাগিব। তাৰ ওপৰত হ'লে এপ্লাই কৰিব নোৱাৰিব। কিন্তু যদি তেওঁলোক OBC, SC, ST হয় কিছু ৰেহাই দিয়া যাব, সেইটো আপোনালোকে চাই ল'ব পাৰিব। ইয়াত ফিজৰ কোনো কথা আহি নপৰে, টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰতো পঢ়ি ল'ব পাৰিব আপোনালোকে। এতিয়া আমি আহিছোঁ
এতিয়া আমি আহিছোঁ কেনেকৈ আপোনালোকে এপ্লাই কৰিব। আপোনালোকে চিম্পলি আপোনালোকৰ এড্ৰেছ বাৰত টাইপ কৰিব www.dhfw.assam.gov.in। তাত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাব। এইখন ফিল আপ কৰি আপোনালোকৰ ফৰ্মখন ফিল আপ কৰিব পাৰিব।